মই আপোনাকে ফোন কৰিব লৈছিলোঁ আৰু আজিৰ পৰা আপুনি মোক তুমি বুলি মাতিব। ঠিক আছে। আচ্ছা আপুনি ক'ৰবাত যায় নেকি? অঁ, মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। মোৰ ওচৰলৈ? অঁ, কাৰণ দাদাই আপোনাক মোৰ লগত এতিয়াই যাব দিছে। বলক। এতিয়াই? অঁ। আজি নেযাওঁ নেকি? হয় নেকি? কিয়? আচ্ছা ঠিক আছে, শুনক, আজি যদি নাযায়ো তেনেহ'লে একেদিনতে এদিন আহিব। ঠিক আছে, আহিছোঁ। বাই। বছ, আপোনাৰ ফোন। হেল্ল' হেল্ল'। অঁ, মই পুৰা 50 লাখ টকাৰ মাল পঠিয়াই দিম। অঁ, আৰু শুনক, আপুনি কিন্তু পুৰা টকা পঠিয়াব লাগিব। অঁ, হ'ব হ'ব হ'ব, পঠিয়াম। বছ, মাল ৰেডি। এই মালখিনি পঠোৱাৰ ব্যৱস্থা কৰা। হ'ব বছ। অঁ, চাব যাতে পুলিচৰ চকুত নপৰে। পুলিচ? পুলিচৰ চকুত ধূলি দি কেনেদৰে কাম কৰিব লাগে এই বিকিয়ে ভালকৈ জানে। যোৱা। ছাৰ, বেগ এটা পাইছোঁ, খোলক। ছাৰ, ড্ৰাগছ। ঐ, ধৰ। ড্ৰাগছৰ বেপাৰ কৰ। ছাৰ, নামটো ক'লে মোক মাৰি পেলাব। কোনে মাৰি পেলাব? ৰঞ্জন চৌধুৰীয়ে ছাৰ। ৰঞ্জন চৌধুৰী? ঐ, লৈ যা ইয়াক। ঠিকছে কোপ দিবি, যা। হেল্ল'। অঁ, মই ৰঞ্জন চৌধুৰীয়ে কৈছোঁ। অঁ, হ'ব হ'ব। অঁ, হ'ব, মই পঠিয়াই আছোঁ। আৰে অফিচাৰ, তুমি তাতে আকৌ মোৰ ঘৰত? অঁ, বাৰু বাৰু, বহাচোন বহা। মই বহিবলৈ অহা নাই মিষ্টাৰ ৰঞ্জন চৌধুৰী। আপোনাৰ দৰে মুখা পিন্ধা ভদ্ৰলোকক এৰেষ্ট কৰিবলৈ আহিছোঁ। এৰেষ্ট? কিন্তু কি অপৰাধত এৰেষ্ট কৰিব অফিচাৰ? ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত। ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত? তোমাৰ দৰে চৰকাৰী গোলাম এজনে এই ৰঞ্জন চৌধুৰীক এৰেষ্ট কৰিব নোৱাৰে। মই জানো মিষ্টাৰ ৰঞ্জন চৌধুৰী, আপোনাৰ কলা টকাৰে এই সুন্দৰপুৰ থানাৰ লগতে MLA মিনিষ্টাৰকো কিনি ৰখাব। অ', তাৰ মানে তোমাক টকা লাগে? কিমান লাগিব? 10 লাখ? 20 লাখ? আপুনি কলা টকাৰে সকলো কিনি ৰাখিব পাৰিব, কিন্তু মোৰ দৰে এজন হট অফিচাৰক কিনি ৰাখিব নোৱাৰিব মিষ্টাৰ ৰঞ্জন চৌধুৰী, আৰু চেষ্টাও নকৰিব আপুনি। অ', ৰবা। হেল্ল'। অঁ, পিয়ে কৈছা নেকি? হোম মিনিষ্টাৰ ছাৰ আছে নহয়? অঁ, দিয়কচোন, দিয়ক। অঁ, হয় ছাৰ, মই ৰঞ্জন চৌধুৰীয়ে কৈছোঁ। ছাৰ, এই সুন্দৰপুৰ থানাৰ OC-য়ে মোক এৰেষ্ট কৰিবলৈ আহিছে ছাৰ। হয় ছাৰ, হয়।
আপুনি কিবা এটা কৰক ছাৰ অঁ কথা পতা ছাৰ হয় ছাৰ য়েছ ছাৰ অ'কে ছাৰ তেতিয়াহ'লে শুনা অফিচাৰ আজিলৈ এই সুন্দৰপুৰ থানাৰ যিমানবোৰ পুলিচ অফিচাৰ আহিছে মই সকলোকে ট্ৰেন্সফাৰ কৰিহে এৰিছোঁ কিন্তু মোক নোৱাৰিব মিষ্টাৰ ৰঞ্জন চৌধুৰী আপোনাক কাঠগড়াত তুলিহে মই এৰিম মই আহিলোঁ মিষ্টাৰ ৰঞ্জন চৌধুৰী আঠগৰা